এপ্ৰিলৰ 4 তাৰিখে মই ভণ্টি আৰু সৰু ভাইটি হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰলৈ গৈছিলোঁ। অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এক প্ৰসিদ্ধ মন্দিৰ। হাজোৰ মণি পৰ্বত নামৰ এটা টিলাৰ ওপৰত এই মন্দিৰ অৱস্থিত। হয় মানে ঘোঁৰা, গ্ৰীৱ মানে ডিঙি। বৌদ্ধ ধৰ্মীয়সকলৰ মতে গৌতম বুদ্ধই শৰীৰ ত্যাগ কৰি এই ঠাইতে মোক্ষ বা নিৰ্বাণ লাভ কৰিছিল বুলি বিশ্বাস কৰে। ইয়াত বিষ্ণুৰ পূজা অৰ্চনা কৰা হয়। প্ৰবাদ মতে অৰ্থাৎ এক মনোৰম কাহিনী আছে। মধু আৰু কৈতৱ নামৰ দুটা অসুৰে ব্ৰহ্মাৰ পৰা বেদ চুৰি কৰি আনি লুকাই থৈছিল। ব্ৰহ্মাই তেতিয়া বিষ্ণুক টোপনিৰ পৰা জগাই বেদ উদ্ধাৰৰ বাবে অনুৰোধ কৰাত বিষ্ণুৱে হয়গ্ৰীৱ ৰূপ ধাৰণ কৰি ৰসাতলৰ পৰা বেদ উদ্ধাৰ কৰি ব্ৰহ্মাক আনি দিছিল। ইয়াৰ পিছত বিষ্ণুৱে পুনৰ শুই পৰে। কিন্তু তেতিয়াতে মধু আৰু কৈতৱে বিষ্ণুক যুদ্ধৰ বাবে আহ্বান কৰায়। বিষ্ণুৱে তেতিয়া মধু আৰু কৈতৱৰ লগত যুদ্ধ কৰি দুয়োজন অসুৰকে পৰাস্ত কৰি হত্যা কৰে। এইটোৱে আচলতে থুলমূলকৈ হয়গ্ৰীৱ মাধৱৰ কাহিনী। পিছত পূৰ্ণানন্দ বুঢ়াগোসাঁইৰ দিনত কলীয়া ভোমোৰা বৰফুকনৰ প্ৰথমা পত্নী শয়নীয়ে মন্দিৰটোলৈ এটুকুৰা মাটি দান কৰি মন্দিৰটো চোৱা চিতাৰ বাবে পাইকৰ ব্যৱস্থা কৰিছিল। মন্দিৰৰ ভিতৰত কোচ ৰজা ৰঘুদেৱ, আহোম ৰজা প্ৰমত্ত সিংহ আৰু কমলেশ্বৰ সিংহৰ শিলালিপি আছে। উপাসনাথলীত থকা প্ৰতিমূৰ্তি হয়গ্ৰীৱ বা বুঢ়া মাধৱ, তাৰ বাওঁফালে দ্বিতীয় মাধৱ বিষ্ণু আৰু বিষ্ণুৰ গৰুৰ বাহন আছে। প্ৰথম অৱস্থাত গৈয়ে বিশাল পুখুৰী এটা আছে, যাক অপূৰ্ণ কুম্ভ বুলি কোৱা হয় বা বিষ্ণু পুষ্কৰ পুখুৰী কয়। তাত গৈ ভৰি হাত ধুই মন্দিৰলৈ খটখটিৰে ওপৰলৈ উঠি যাব লাগে।